নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ বুলি লৈ আহিছোঁ এটা ৰেচিপি পনীৰ ডাল ফ্ৰাই। ইয়াৰ বাবে আমাক লাগিব বুটৰ দালি 250 গ্ৰাম আৰু এই দালিখিনি মই গোটেই ৰাতিটো তিয়াই থৈছোঁ আৰু এটা কুকাৰত পিছদিনাখন এটা কুকাৰত 250 গ্ৰাম দালিৰ লগত 400 ml অৰ্থাৎ ডাঙৰ গিলাচেৰে 2 গিলাচ পানী দিছোঁ আৰু 2টা আলু তাত দি 3টা চিটি মাৰি নমাই দিছোঁ। এতিয়া মছলাৰ বাবে আমাক লাগিব পিঁয়াজ, মই এটা পিঁয়াজ কাটি লৈছোঁ, নহৰু আদাৰ পেষ্ট বনাই লৈছোঁ, লগতে তেজপাত এখিলা, জিৰা ধনিয়া পাউডাৰ 1.5 চামুচ লৈছোঁ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ লৈছোঁ আৰু কেঁচা জলকীয়া 2টা আৰু শুকান জলকীয়া এটা ফালি লৈছোঁ। এতিয়া মই এখন কেৰাহী গেছত উঠাই একাপ পানী লৈ গৰম হ'বলৈ দিছোঁ আৰু তাত পনীৰ 200 গ্ৰাম দি আধা চামুচ নিমখ দি 2 মিনিট সিজিব দিছোঁ আৰু এখন প্লেটত এই সিজি যোৱা পনীৰখিনি মই এনেদৰে নমাই লৈছোঁ আৰু এতিয়া মই পনীৰখিনি এনেদৰে টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। আপোনালোকে বেলেগ ধৰণেও কাটিব পাৰে, মই সৰু সৰু পিচ কৰি কাটি লৈছোঁ। এয়া হৈ গৈছে কাটি লোৱা পিচখিনি, লগতে এটা বিলাহী এনেদৰে কাটি লৈছোঁ। এতিয়া এখন কেৰাহী ডাঙৰ চামুচেৰে 4 চামুচ তেল দি মই গৰম হ'বলৈ দিছোঁ। এই গৰম হোৱা তেলখিনিত এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। মন কৰিব, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই তাত শুকান জলকীয়া, কেঁচা জলকীয়া, তেজপাত আদি দি ভালদৰে লৰাই দিছোঁ। এয়া লৰাই দিছোঁ আৰু এতিয়া মই কেঁচা বিলাহীখিনি ইয়াতে দি পেলাই ভালদৰে লৰাই দিছোঁ আৰু বিলাহীখিনিত এতিয়া এয়া নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত বিলাহীখিনি ভালদৰে লৰাই ভাঙি দিছোঁ যাতে নিমখখিনি ভালদৰে সানি মিহলি হৈ যাব পাৰে। লগতে আদা নহৰু পেষ্ট, জিৰা ধনিয়া হালধি আদি দি লৰাই দিছোঁ। এতিয়া সিজোৱা আলু কেইটুকুৰ দি লৰাই দিছোঁ যাতে মছলাখিনি ভালদৰে সানি মিহলি হৈ যায়। এতিয়া সিজাই থোৱা বুটৰ দালিখিনি ঢালি দিছোঁ। যিহেতু বুটৰ দালিখিনি অলপ ডাঠ হৈছে, সেইবাবে এগিলাচ মই গৰম পানী ঢালি দিছোঁ আৰু এয়া লৰাই দিছোঁ। লগতে তাত কাটি থোৱা পনীৰখিনি দি দিছোঁ আৰু এইখিনি 2 মিনিট উতলিবলৈ দিছোঁ। এয়া শেষত মই কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ আৰু লৰাই দিছোঁ ভালদৰে। এয়া পনীৰ ডাল ফ্ৰাইখিনি হৈ গৈছে। ডেক'ৰেশ্যনৰ বাবে মই কাটি থোৱা কেঁচা জলকীয়া, সৰু সৰুকৈ কাটি থৈছিলোঁ কেঁচা জলকীয়া আৰু নৰসিংহ পাত এয়া ওপৰত দি পেলাই সজাই দিছোঁ। বন্ধু বান্ধৱীসকল, এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।